केंद्रीय अधिवेशन कोकराझार चंद्रपारार जौगालु पथारत अनुष्ठित হৈ আছে आरम्भ হৈছে আৰু আমাৰ প্ৰতিনিধিসকল সকলে উপস্থিত হৈছে প্ৰতিনিধিসকলৰ পঞ্জীকৃত হৈ গল আমি এতিয়া আমাৰ এটা মিটিংটো আমাৰ যিবিলাক উইংছ বিলাক আছে সেল আছে এই কমিটি বিলাকৰ এটা মিটিংটো হ'ব মিটিংৰ পিছত আবেলি সময়ত আমি মূল যি কমিটি ইউপিপিএলৰ যি আমাৰ প্ৰথম মানে প্ৰতিনিধি সভা ডেলিগেট সেশনটো আৰম্ভ হ'ব এই ডেলিগেট সেশনত আমি বিভিন্ন বিষয় লৈ আলোচনা কৰিম ইয়াত আমি আমাৰ বিটিআৰত থকা সকলো জাতি জনগোষ্ঠী কেনেকৈ হাঙুৰি বিটিআৰত এটা ভাল পৰিবেশ বিটিআৰত এটা ভাল মানে সরকার এটা দিবলৈ ইউপিপিএলে মানে কামটো আৰম্ভ কৰিব পাৰিব তো নিৰ্বাচনৰ ক্ষেত্ৰত বা ৰাজনৈতিক দলৰ ক্ষেত্ৰতো ৰাজনৈতিক দল হিচাপে মাত্ৰ নহয় সামাজিক হিচাপেও বিভিন্ন সামাজিক জাতি সংগঠনৰ লগত মিলি কেনেকৈ সকলো কামটো আমি উন্নয়নৰ পৰা আৰম্ভ কৰি সৰ্বাংগীন বিকাশটো কেনেকৈ বিটিআৰটো কৰিব পাৰে এই বিষয়টোলৈ আমি মানে তাত আলোচনা বিবেচনা কৰিম তো অহাকালি আমি ৰাতিপুৱাৰ পৰাই যে আমাৰ এজেন্ডাবিলাক আছে আমাৰ ফ্ল্যাগ হোষ্টিং হ'ব ৰাতিপুৱা আমাৰ মাৰ্টেছসকলক এটা হোমৱেজাৰ কাৰ্যসূচী আছে এইটো আমি তাতে আৰম্ভ কৰিম তাৰপিছত আমাৰ ইউপিপিএল চৰকাৰ যি থিমটো লৈ বিটিআৰ কাউন্সিলত আহিছিল যি স্লোগানটো লৈ বিটিআৰ কাউন্সিলত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আজি আমি 7জন বিধায়ক পাইছোঁ এজন আমাৰ সাংসদ দিল্লীত আছে তো তেনেকৈ আমি ৰাইজৰ মন জয় কৰি আজিলৈকে যেনেকৈ আমি আগবাঢ়ি আহিছোঁ আৰু আমি কেনেকৈ ৰাইজক আকৌ সন্তুষ্টি দিব পাৰোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে সন্তুষ্টি দিব পৰা কাম আমাৰ চৰকাৰে কেনেকৈ কৰিব পাৰে এই বিষয়টো লৈ মানে চেঞ্জৰ বিষয়টো লৈ ইউপিপিএল দৰকাৰ বা আমাৰ সরকারটো যেনেকৈ পৰিৱৰ্তনৰ স্লোগানটো লৈ আমাৰ মানে আমি কাউন্সিলত আহিছিলোঁ এই বিষয়টো লৈ এই সাবজেক্টটো লৈ আমি সেমিনাৰ এটা আয়োজন কৰিছোঁ তাতে এটা মানে ডেলিগেটসকল উপস্থিত থাকি ডেলিগেটসকলে নিজৰ নিজৰ মত বিনিময় তাতে দিব আৰু আমাৰ স্পিকাৰসকলো তাতে থাকিব কেইজনমান আমি অলৰেডি সিলেক্ট কৰি দিয়া কেইজনমান আমাৰ স্পিকাৰ আছে দলৰ পৰা তেখেতসকলে তাতে নিজৰ ভাষণটো দাঙি ধৰিব আৰু ৰাইজক বা আমাৰ ডেলিগেটসকলক তেখেতে বুজাব তো নেক্সট ডে আমাৰ মুকলি সভা আছে ৰাতিপুৱা আমাৰ মাৰাথন আছে স্পৰ্টছৰ আৰু আমাৰ অহাকালি কাবাডী আৰু আমাৰ ইউথসকলৰ কাৰণে ভলিবলৰ কম্পিটিশ্যনো আছে নেক্সট ডে 13ত আমি ৰাতিপুৱা মাৰাথন তাৰপিছত আমি কোকৰাঝাৰ চহৰত এটা প্ৰচেছন যি ৰেলী লৈছোঁ পিচ ৰেলী এটা কালচাৰেল পিচ ৰেলী এটা আমি তাতে আয়োজন কৰিছোঁ বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীয়ে তাতে নিজৰ নিজৰ মানে কালচাৰটো তাতে মানে প্ৰদৰ্শনী কৰিব আৰু এই প্ৰদৰ্শনী কৰি এই প্ৰচেছন ৰেলীত অংশগ্ৰহণ কৰিব যাতে আমি এটাই দেখুৱাব বিচাৰিছোঁ বা এটাই আমি ক'ব বিচাৰিছোঁ বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীয়ে একেমুখে একেলগে থাকিম আৰু একেমুখে বা একেলগে থাকি বিটিআৰটো আগুৱাই লৈ যাম এনেকা এটা চিন্তাধাৰাত বিটিআৰ বৰ্তমান আগুৱাই গৈ আছে এইটো মেছেজ দিবৰ কাৰণে আমি অহাকালি ৰাতিপুৱা কালচাৰেল মেছেজ মানে প্ৰচেছনৰ আয়োজনটো কৰিছোঁ তাৰপিছত মুকলি সভাত বিটিআৰত থকা প্ৰায় মানে সকলো জাতি জনগোষ্ঠীৰ পৰাই মুকলি সভাত আমাৰ প্ৰায় মানে সকলো জাতি জনগোষ্ঠীৰ পৰাই মুকলি সভাত আমাৰ পাব্লিক আহিব দলীয় কৰ্মকৰ্তাসকলে ইয়াত উপস্থিত হ'ব কিয়নো আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত জনপ্ৰিয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ গেষ্ট হিচাপে ইয়াত আহি আছে বিজেপিৰ আমাৰ সভাপতি ষ্টেট প্ৰেছিডেণ্ট ভৱেশ কলিতা ইয়াত আহি আছে অগপৰ ষ্টেট আমাৰ যি সভাপতি মানে আমাৰ অতুল বৰা ডাঙৰীয়া ইয়াত উপস্থিত হৈ আছে আৰু আন ৰাজনৈতিক দলৰ সংগঠনৰ বিভিন্ন নেতাসকল ইয়াত উপস্থিত হ'ব বিটিআৰ কাউন্সিলৰ আমাৰ এলায়েন্স পাৰ্টনাৰ হিচাপে জিএছপিৰ ইএম আমাৰ বিজেপিৰ ইএম এমচিএলসকলে ইয়াত উপস্থিত হ'ব গতিকে সকলো মানে নেতাসকলৰ উপস্থিত বিটিআৰৰ প্ৰায় 1 লাখ মানুহ আমাৰ 70,000 এটা ৰিপৰ্টটো আমি আগতে গম পাইছোঁ আজি আমি যিমান ৰিপৰ্টটো পাই আছোঁ প্ৰায় 1 লাখ মানুহ হ'ব ইয়াত তো 1 লাখ মানুহ ইয়াত একগোট হৈ সমবেত হৈ আমাৰ চৰকাৰৰ এটা মানে মেছেজ দিব বিচাৰিছে বা বিটিআৰৰ ৰাইজে এনেকা মেছেজ দিব বিচাৰিছে বা ইউপিপিএল দলে এনেকা মেছেজ দিব বিচাৰিছে বা আহ্বান জনাব বিচাৰিছে বিটিআৰটো বৰ্তমান ইউনাইটেডলি আগবাঢ়ি আহিছে কোনোবাই বিটিআৰত থকা বিভিন্ন আমাৰ পলিটিকেল লিডাৰ্ছ হওক বিভিন্ন সাংগঠনিক বা বিভিন্ন কৰ্মকৰ্তাসকলেও বিটিআৰৰ মাজত থকা ইউনিটিটো ভংগ কৰিবৰ কাৰণে যদি চেষ্টা কৰে এইটো আমি কেতিয়াও হ'বলৈ নিদিম আৰু আমি সকলোৱে বিটিআৰত থকা সকলো জাতি জনগোষ্ঠী ইউনাইটেডলি আমি আগবাঢ়ি আছোঁ এইটো মেছেজ দিবৰ কাৰণে মুকলি সভাত প্ৰায় 1 লাখ মানুহ ইয়াত সমবেত হ'ব নিৰ্বাচনৰ মানে আগত থকা মানে যি কনফাৰেন্স আমি ইয়াৰ নেক্সট এবছৰ পিছতে আমাৰ কনফাৰেন্সটো ইয়াত কি বুলি কয় নিৰ্বাচনটো আছে 24ত আগন্তুক লোকসভা নিৰ্বাচন আছে আৰু আজি আমি ইয়াত এবছৰ আগত আমাৰ ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশন তো এই অধিৱেশনত মূলতঃ কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টি যি আমাৰ বিটিআৰত পৰে তো এই দুটা সমষ্টিত আমি কেনেকৈ ৰোল কৰিম আৰু বিটিআৰৰ পৰা কেনেকৈ আমি দুজন